येस वेलकम माय बैक टू यूट्यूब चैनल आप लोग সকলোকে স্বাগতম জনাইছো। আপোনালোকে চাই আছে মিষ্টাৰ দেৱজিৎ দাস। এতিয়া মই যাম পূজা চাবলৈ। এতিয়া ভিডিঅ'টো লগৰ এটা ঘৰৰ পৰা বনাই দিলোঁ, চাই থাকক আপোনালোকে ভিডিঅ'টো। গৈ আছোঁ আপোনালোকক বিহপুৰীয়াত পূজা চাবলৈ লৈ গৈ আছোঁ মই, চাই থাকক ভিডিঅ'টো। এয়া বিহপুৰীয়া দুৰ্গা পূজা, কিমান ভিৰ মা চব ভবাই নাছিলোঁ ইমান ভিৰ হয়। ভবাই ইমান ভিৰ এনেকৈ বাৰু কেনেকৈ বাৰু বেলেগত এনেকৈ হ'লে কেনেকৈ বেলেগত হেৰি পূজা চাব যাব কচোন বাৰু। এতিয়া এই প্ৰথম দুৰ্গা পূজাৰ মণ্ডপটো কমগৈ আৰু, চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক খালি। এইকেইটা আমাৰ লগৰকেইটা ইমানে বনাই ন, ইমানে বনাই ন, এইকেইটা মদ খাবলৈ যাব। মদ নহ'লে বোলে সিহঁতৰ বোলে মদ নহ'লে এনজয় নাই। মই দেখা আছে নাই দুৰ্গা পূজা চোৱা হৈ গ'ল। আৰু এতিয়া গৈছোঁ আমি দুৰ্গা আপোনালোক চব দুৰ্গা পূজা দেখাম। কেইখন দুৰ্গা পূজা পাতে কিমান পইচা হিচাপ মইতো আকৌ হিচাপ কৰা নাই, বহুতো বাহিৰতে আছিলোঁ ন। এতিয়া আহিলোঁ বিন্দাছ হিচাপ কৰিম, তাৰপিছত এতিয়া এখন এখনকৈ হিচাপ কৰি যাম কেইখন পাতে। আজি গোটেইখিনি দুৰ্গা পূজা দেখাম। খালি দুৰ্গা পূজাৰ মাজতে কথা এটা কৈ দিছোঁ, ভিডিঅ'টো যাতে চাই লাইক এণ্ড ছাবস্ক্ৰাইব শ্বেয়াৰটো কৰি দিব। আৰু যদি ভিডিঅ'টো চাই পায় আপোনালোকেও চাবলৈ আহিব দুৰ্গা পূজাত। আৰু এটা কথা, ভিডিঅ'বোৰ মোক আপলোড দিব পৰা নাই কিয়, কাৰণ মই ঘৰত আহিলোঁ এই একদম বহুত
শেষলৈকে গোটেইখন শেষ কৰিব নালাগে আৰু দুখন পূজা আছে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু দুখন পূজা আছে দুখন পূজা দেখুৱাই যাম আমাৰ গাঁৱত আজি ভাওনা আছে ভাওনা চোৱাৰ পিছত আপোনালোকক ভাওনাও দেখুৱাম নেক্সট ভিডিঅ'ত আপোনালোকে চাবলৈ পাব আমাৰ গাঁৱৰ ভাওনা আজি ৰাতি আজি পৰৱলি ন আমাৰ গাঁৱত আজি ভাওনা আছে ৰাতি তাকে নেক্সট আপোনালোকক ভাওনা দেখাম কিন্তু আৰু দুখন পূজা চাই থাকক তেতিয়ালৈকে ভিডিঅ'টো অকণো স্কিপ নকৰিব বিহপুৰীয়া পূজা আৰু দেখুৱাব থাকিলে শেষ কৰিব নোৱাৰিলোঁ আৰু ভৰি বহুত বিষাই গৈছে খোজকাঢ়ি গৈছে কিমান খোজকাঢ়িব আৰু কাইলৈ চাম পূজা ন চাই থাকক এতিয়া বৰ্তমান এই পূজা দুখনৰ ভিতৰত এখন পাইছোঁ এখন হ'ল আমাৰ হনুমান মন্দিৰ আমাৰ ঘৰৰ ওচৰৰে এখন পূজাত যাম তাকে আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে দুখন পূজা আছে তাৰপিছত যামগৈ দেই হোটেলখনত পাইছোঁ দেখিছেনে মানুহবিলাকে খাবলৈ কিমান লাইন পাতিছে মাক কচম খাবৰ কাৰণে মানুহে ইমান লাইন পাতিছে দেখিছেনে আমি যে এনেকৈ লাইন পাতি আৰু খানা খাওঁ দেই বৰ বেয়া চেয়া নাপাব আমি লাইন পাতি খাবলৈ নাই আৰু এইখন আমাৰ লাষ্ট শেষ দুৰ্গা পূজা আছিলে আৰু দুৰ্গা পূজা নাচাওঁ আজি ভাওনা চাম গাঁৱত গৈ তাৰপিছত আমাৰ কি আছিলে ভাওনা চামেই লগৰীয়াকেইটা গোটেইকেইটা এতিয়া যাবলৈ ওলাইছে ঘুগুনি পকৰি খাইলৈ তাৰপিছত আমি যামগৈ এতিয়া আমাৰ তাৰপিছত গাঁৱত ভাওনা আছে ভাওনা চাই মেলি আপোনালোকক ভাওনা দেখুৱাই আছোঁ শেষলৈ এয়া আমাৰ লাষ্ট দুৰ্গা পূজা আছিলে